নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মোৰ পিছফালে দেখিছেনে ইমান ধুনীয়াকৈ ফুল ফুলি আছে। ৰ'দটোৱে যে ৰাতিপুৱাৰ পৰা গধূলালৈকে একদম মুখা কৰি থাকে। বহুদিন স্কিন কেয়াৰ কৰা হোৱা নাই। আজি ভাবিলোঁ অলপ স্কিন কেয়াৰ কৰোঁ। এয়া অলপমান বেচন ল'লোঁ, তাতে পৰিমাণ অনুযায়ী গাখীৰ দি দিলোঁ। তাৰপিছত সেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। পানীৰে ভালদৰে মুখখন ধুই লৈ কোমল কাপোৰ এখনেৰে মোহাৰি ল'লোঁ। তাৰপিছত তাত সেই পেকখিনি এপ্লাই কৰি দিলোঁ। তাৰপিছত মোৰ কাম কেইটামান আছিল, সেইকেইটা কৰি ল'লোঁ। এক গুলিত দুই চিকাৰ, মুখ শুকোৱা হ'ব, মোৰ কাম কৰাও হ'ব। কাপোৰকেইটা জাপি ল'লোঁ। তাৰপিছত ফুলৰ টাবটোত পানী দিলোঁ। তাৰপিছত মুখখন শুকোৱা যেন দেখি পানীৰে ভালদৰে মুখখন ধুই আহিলোঁ। এয়া দেখিছেনে মুখখন ভাল লাগি যায় দেই স্কিন কেয়াৰ কৰাৰ পিছত। সন্ধিয়া গাটো ধুই আহিলোঁ। আহি ঠিকছে পানী খালোঁ। গৰম দিনত আপোনালোকেও খুব পানী খাব, বডিটো হাইড্ৰেট কৰি ৰাখিবলৈ। এইটো চিনি পাইছেনে বাৰু? আগতে যে চকলেটত থাকে, মই কিতাপৰ মাজত সোমোৱাই থৈ দিওঁ। আজি আকৌ পালোঁ এটা। সন্ধিয়া মানুহজনে আলু চপ আনিলে। আলু চপ খাই আজিলৈ বিদায় মাগিছোঁ। আকৌ এটা অলপ মিনি ব্লগত লগ পাম।